নমস্কাৰ ফ্ৰেণ্ড, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। কাইলৈ হ'ব সূৰ্যগ্ৰহণ। কাইলৈ 26 ডিচেম্বৰ হ'ব সূৰ্যগ্ৰহণ। ভুলতো এইকেইটা কাম নকৰিব। আৰু কি কাম নকৰিব, কিয় নকৰিব এইটো যে জনাই দিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাইলৈ অৰ্থাৎ 26 ডিচেম্বৰত বলয়গ্ৰাস সূৰ্যগ্ৰহণ সম্পূৰ্ণ হ'ব। আৰু অসমৰ পৰাও এই সূৰ্যগ্ৰহণ অংকিত ৰূপত দেখা যাব। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে ভাৰতৰ দক্ষিণ অংশৰ পৰা এই গ্ৰহণ অধিক ভালকৈ দেখা যাব। কেৰেলা, কৰ্ণাটক আৰু তামিলনাডুৰ আকাশত ইয়াৰ চন্দ্ৰটোৰ চাৰিওফালে উজ্জ্বল হৈ থকা এটা আঙুলিৰ দৰে দেখা পোৱা যাব। এইবোৰ অঞ্চলত গ্ৰহণ পুৱা 8:04 বজাত আৰম্ভ হ'ব, যি সময়ত চন্দ্ৰটোৱে সূৰ্যৰ দাঁতি স্পৰ্শ কৰিব। পূৰ্ণগ্ৰহণ দেখা পোৱা যাব পুৱা 9:26 বজাত। গ্ৰহণ শেষ হ'ব 11:05 বজাত। অসমৰ আকাশতো সূৰ্যটো প্ৰায় 40% ঢাক খাই দেখা যাব। আৰু 8:39 আৰম্ভ হৈ 10:02 বজাত সৰ্বোচ্চ গ্ৰহণৰ পিছত 11:36 বজাত গ্ৰহণ ভাগিব। জ্যোতিৰ্বিজ্ঞানীসকলে চকুত ফিল্টাৰ লৈ এই গ্ৰহণ চোৱাটো নিৰাপদ বুলি মত আগবঢ়াইছে। এই গ্ৰহণ ভুলতো খালী চকুৰে নাচাব। আজিলৈ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।